হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু মোৰো ভাল হয়। আৰু মই আজি আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ। আহকচোন মই কি বনালোঁ আপোনালোকক দেখুৱাওঁ। আৰু মই আজি বনালোঁ তৰমুজৰ বাকলি ৰেচিপি। আপোনালোকৰ তৰমুজ খাই বাকলি পেলাই দিয়ে নেকি? পেলাই দি এটা ৰেচিপি বনাব পাৰে। আৰু মই এয়া ল'লোঁ তৰমুজ। ইয়াৰ ওপৰৰ ৰঙা অংশটো কাটি মই বগা অংশটো কাটি মই ভালদৰে ধুই ল'ম। আৰু এইখিনি মইতো ভালদৰে ধুই ল'লোঁ। আৰু মই ইয়াত দিবৰ কাৰণে দালি মই 10 মিনিটমান কাৰণে তিয়াই ৰাখি দিম। মই গেছৰ এটা কেৰাহী পাতি দিছোঁ আৰু ইয়াত মই 2 চামুচমান মিঠা তেল দি দিছোঁ। আৰু এইখিনি মই এতিয়া গৰম হ'ব দিম। তেলটো এতিয়া গৰম হৈ আহিব। ইয়াতে দি দিম মই এটা মিডিয়াম চাইজৰ পিঁয়াজ। পিঁয়াজ আৰু মই মিঠাতেলখিনি ভালদৰে মিক্স কৰি ল'ম। পিঁয়াজখিনি ভালদৰে এতিয়া গল্ডেন ব্ৰাউন হ'ব দিম। ইয়াতে দি দিম মই এতিয়া তেজপাত আৰু আদা নহৰু পেষ্ট দি দিম। আৰু আদা নহৰু মই এতিয়া কেঁচা ভাৱ নোযোৱালৈকে ইয়াত মই ভালদৰে লাৰি থাকিম। মই হালধি আৰু সোৱাদ অনুযায়ী নিমখ আৰু মই ইয়াতে দি দিছোঁ জালুক আৰু জিৰা গুড়ি 1/2 চামুচ। আৰু ইয়াত দি এতিয়া ভালদৰে লাৰি মই এইখিনি এতিয়া দি দিম তৰমুজৰ বাকলি ধুই ৰখা। এইখিনি দি মই ভালদৰে মিক্স কৰিম। ভালদৰে মিক্স কৰি মই ইয়াতে এতিয়া অলপ পানী দি দিম। ভালদৰে মিক্স কৰি মই ইয়াত অকণমান বেকিং চ'ডা দিম। ইয়াতে মই ভালদৰে এইটো সিজিবলৈ দি দিম ল' ফ্লেমত। এইফালে মই দালি ভালদৰে পুৰা মিক্স কৰি দি দিছোঁ। আৰু আপোনালোকে ইচ্ছা কৰিলে এইটো চব্জি কৰি দিব পাৰিব। বহুত সময় লাগে ভালদৰে লাৰি মই এতিয়া 5 মিনিটমান সিজিব দিম। আৰু ইয়াতে দি দিম মই এটা শুকান জলকীয়া আৰু আপোনালোকে কেঁচা জলকীয়া দিব। আৰু মই ইয়াতে দি দিম অকণমান জলকীয়া গুড়ি। ভালদৰে মিক্স কৰি ল'ম। ভালদৰে অকণমান মিক্স কৰি এতিয়া পানী দি দিম। ভালদৰে সিজিব দিম আৰু উতলিব দিম। মোৰ গোটেই সিজি গৈছে। আৰু এতিয়া মই ইয়াতে দি দিছোঁ মান ধনিয়া পাত আৰু
আপোনালোকে ট্ৰাই কৰিব, বহুত ইজি হয়। আৰু কেনেকুৱা লাগে মোক কমেণ্ট কৰিব। আৰু মোৰ ভিডিঅ' বহুত বহুত ধন্যবাদ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। ধন্যবাদ।